Hello friends, this is Dinesh and welcome to my new YouTube channel. আজি মই মোৰ ইউটিউবৰ ফাৰ্ষ্ট আছামিজ ভিডিঅ'টো আপলোড কৰিছোঁ। বহুত দিনৰ পৰা মোৰ মনত হেঁপাহ আছিল যে ঢলা শদিয়া দলংখন মই এদিন চাবলৈ যাম। গতিকে যোৱা বছৰ আগষ্ট মাহৰ 17 তাৰিখে মই মোৰ ফেমিলিৰ সৈতে ঢলা শদিয়া দলংখন চাবলৈ বুলি ঘৰৰ পৰা যাত্ৰা কৰিলোঁ। চ' তাতে ভিডিঅ' কৰিলোঁ, আপোনালোকৰ প্ৰতি ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ বাবে। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' কেনেকুৱা হৈছে মই আপোনালোকক জনাব নোৱাৰিম, তথাপিতো নেদেখাটো চাবলৈ বা নোপোৱাটো পাবলৈ সকলোৰে অদম্য হেঁপাহ থাকে। ঠিক সেইদৰে মোৰো মন আছিল চাম ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে ইমান সুন্দৰ এটা পৰিৱেশ দলংখনৰ ওপৰেদি আমি যেতিয়া গৈ আছিলোঁ আৰু এই বিশাল নীলা আকাশখনৰ
যিটো পৰিৱেশ আমি দলঙৰ পৰা দেখা পালোঁ, যিটো সঁচাকৈ মানে নিজে চকুৰে দেখি নাপালে এইটো বুজাব নোৱাৰা অনুভূতি। চাৰিওফালে কেৱল আকাশ আৰু আকাশ, আৰু সেই আকাশৰ যেন সীমা ক'তো নাই। মই সঁচাকৈয়ে যথেষ্ট সুখী। ঢলা শদিয়া দলংখন, দলঙৰ মানে যিটো প্ৰাকৃতিক সৌন্দৰ্য, দলঙৰ পৰা যিটো ভিউ দেখিব পোৱা যায়, সেইটো দেখি যথেষ্ট মই সুখী হ'লোঁ। চ' আপোনালোককো মই যাবলৈ তাৰ বাবে এবাৰ অনুৰোধ কৰিছোঁ। আপোনালোকে গৈ চাব, গৈ যথেষ্ট, যিসকলেতো অলৰেডি গৈছেই, যথেষ্ট মানুহ গৈছেই তাত, ইমান দিনেতো নোযোৱাকৈ থকা নাই। গতিকে যিসকলে যোৱা নাই তেখেতলোকে গৈ চাব পাৰে। আপোনালোকে যথেষ্ট মনত আনন্দ পাব। লাষ্ট আপোনালোকক সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাবলৈ, এনেকুৱা